আপুনিও ট্ৰেডিং প্ৰবঞ্চনাৰ বলি হৈছে নেকি? বিশাল ৰঞ্জিত দীপাংকৰ সৈতে কৰা প্ৰবঞ্চনাৰ বলি নেকি আপুনি? ভুৱা ট্ৰেডিঙত বিনিয়োগ কৰা সকলৰ বাবে এই মুহূৰ্তত আহি পৰিল ভাল খবৰ। আপুনিও উভতাই পাব বিনিয়োগ কৰা ধন। বৈধ টকাৰে বিনিয়োগ কৰা সকলে ধন ঘূৰাই পাব আৰু তাৰ ব্যৱস্থা কৰিব। ডিজিপি জি পি সিঙে দিলে এই ভাল খবৰ। আইনে গঠন কৰি দিয়া কমিটিয়ে ধন ঘূৰাই দিয়াক লৈ এতিয়া ল'ব সিদ্ধান্ত। সম্পূৰ্ণ টকা দিব নোৱাৰিলেও কিছু ধন উভতোৱাৰ ব্যৱস্থা কৰা হ'ব আৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে এই ব্যৱস্থা লোৱা হ'ব বুলি জানিব পৰা যায়। মই সদায় সেই কথাটো কৈ আছোঁ, আপোনালোকৰ মনত পৰে, মই আগতেও কৈছিলোঁ যে এদিন নহ'লে এদিন ধৰাটো পৰিবই, কাৰণ প্ৰত্যেক মানুহ এটা ফুটপ্ৰিণ্টটো এৰি যায় আৰু আমি এই পাৰ্টিকুলাৰ অপাৰেশ্যনত CBIৰ লগত কণ্টেক্টত আছিলোঁ, তেওঁলোকেও আমাক যথেষ্ট সহায় কৰিছে আৰু আমি সেইটো লোকেট কৰিবলৈ সক্ষম হৈছোঁ আৰু বাকী যিখিনি এতিয়া পলাতক আছে যি আছে সেইটো মই ভাবোঁ সোনকালে ধৰা পৰিব আৰু আল্টিমেটলি BODS এক্টত দুটা কথা আছে, কাৰণ ৰাইজে সেই কথাটো সুধি থাকে আৰু কৈ থাকে। BODS এক্টত সেইটো লিখা আছে যে আল্টিমেটলি তেওঁলোকৰ যিখিনি এছেটছ তেওঁলোকে য'ত য'ত যিটো পইচা ডিপজিট কৰিছে সেইটো এটা কমিটি বনাই ফাইনেলি লিকুইডেট কৰি মানুহৰ মাজত ভগাই দিয়া হ'ব। এইটো কিন্তু ইনভেষ্টিগেশ্যন শেষ হোৱাৰ পিছৰ প্ৰচিজাৰ।